আমি আমাৰ সন্তানক সৰুৰে পৰাই আত্মবিশ্বাসী কৰি গঢ়ি তুলিব লাগে কাৰণ আত্মবিশ্বাসৰ বলতেই ল'ৰা ছোৱালীয়ে আগলৈ গৈ সুন্দৰ ৰূপত জীৱন যাপন কৰিবলৈ সক্ষম হয় আৰু এই ক্ষেত্ৰত পৰিয়ালৰ সকলোৰে দায়িত্ব আছে কিন্তু পিতৃ মাতৃৰ ভূমিকা আটাইতকৈ বেছি মই ইয়াত আপোনালোকক এজন পিতৃৰ কাহিনী ক'বলৈ লৈছোঁ যিজন পিতৃৰ অসীম মানসিক সাহস বা ধৈৰ্যৰ কাৰণে তেওঁ নিজৰ সন্তানক আত্মবিশ্বাসী কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছিল এবাৰ এগৰাকী মাতৃয়ে সন্তান জন্ম দিবৰ কাৰণে হস্পিটেলত এডমিট হৈছিল আৰু তেওঁ সিজাৰিয়ান অপাৰেশ্যনৰ কাৰণে অপাৰেশ্যন থিয়েটাৰত সোমোৱা হৈছিল আৰু বাহিৰত তেওঁৰ হাজবেণ্ডে তেওঁৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছিল আৰু তেওঁৰ এটাই প্ৰশ্ন যে ল'ৰা হ'ব নে ছোৱালী হ'ব কিছু সময়ৰ পাছত এই অপাৰেশ্যন থিয়েটাৰৰ পৰা দুগৰাকী নাৰ্ছ ওলাই আহিল কিন্তু নাৰ্ছ দুগৰাকীয়ে মানুহজনক দেখিও নেদেখাৰ ভাওজুৰি আঁতৰি গ'ল তাৰ অলপ পাছতে ডাক্তৰজন ওলাই আহিল যিজন ডাক্তৰে অপাৰেশ্যনটো কৰিছিল তাৰ পাছত সেই ডাক্তৰজনে তেওঁক আছুতীয়াকৈ মাতি নিলে আৰু মাতি নি তেওঁক ক'লে যে আপোনাৰ এটি পুত্ৰ সন্তান জন্ম হৈছে কিন্তু মই আপোনাক ক'বলৈ বেয়া পাইছোঁ যে আপোনাৰ সন্তানৰ দুইখন কাণেই নাই এই কথাষাৰ শুনি মানুহজন খন্তেক সময়ৰ কাৰণে স্তব্ধ হৈ গ'ল কাৰণ তেওঁ সেইটো কেতিয়াও আশা কৰা নাছিল কোনোবা দেউতাকে জানো তেনেকুৱা কিবা এটা আশা কৰিব তো অলপ সময়ৰ কাৰণে তেওঁ স্তব্ধ হৈ গ'ল কিন্তু তাৰ পাছত তেওঁ ডাক্তৰজনক সুধিলে যে কিবা উপায় আছে নেকি ল'ৰাটোৱে কাণেৰে শুনাৰ কিবা উপায় আছে নেকি অলপ সময় দুইজনে কথা পাতিলে কিন্তু কথা পতাৰ মাজত দেউতাকজনে দেখিবলৈ পালে যে ডাক্তৰজনে কোনো পজিটিভ কথা কোৱা নাই নহ'ব জাতীয় কথাই কৈ আছে তেতিয়া মানুহজনে নিজকে অকমান মানসিকভাৱে প্ৰস্তুত কৰি ল'লে আৰু ডাক্তৰজনক ক'লে যে মই আপোনাৰ ডাক্তৰী বিদ্যাত মই সন্মান জনাইছোঁ কিন্তু মই আপোনাক এটা কথা কওঁ যে মোৰ সন্তানৰ যদি দুয়োখন কাণ নোহোৱাকৈ জন্ম হৈছে কিন্তু সি শুনিবই এই কথাষাৰ শুনি ডাক্তৰজন অলপ আচৰিত হ'ল কিন্তু সেই মুহূৰ্তত তেওঁ আৰু এই পিতৃজনক একো কথা ক'ব নিবিচাৰিলে তাৰ পাছত দুয়োজনেই এই সন্তান আৰু মাতৃ থকা ৰুমটোলৈ বুলি সোমাই গ'ল তাতো সেই মাতৃগৰাকীৰ চকুত অজস্ৰ প্ৰশ্ন দেউতাকলে চাইছে যে কি হ'ব এতিয়া ল'ৰাটোৱে কাণেৰে শুনিবনে নুশুনে তেতিয়া সেই মানুহজনে তেওঁ নিজৰ পত্নীক আশ্বস্ত কৰি ক'লে যে চিন্তা নকৰিবা আমাৰ সন্তানে কাণে শুনিবই তাৰ পাছত তেওঁলোক ডিসচাৰ্জ হ'ল ঘৰলৈ গ'ল আৰু ঘৰলৈ গৈ মানুহজনে ঘৰখনৰ পৰিৱেশ সম্পূৰ্ণৰূপে চেঞ্জ কৰি পেলালে অৰ্থাৎ তেওঁ ল'ৰাটোৱে যে কাণেৰে নুশুনিব বা ল'ৰাটোৰ দুইখন কাণ নাই এইটো লৈ তেওঁলোকে চিন্তা কৰিবলৈ বাদ দিলে আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে ল'ৰাটোৱে কাণেৰে শুনিব এইটো তেওঁলোকৰ কাৰণে সম্ভৱ হ'ব এই বিশ্বাসটো তেওঁলোকৰ মনত ল'লে আৰু মানুহজনে নিজৰ পত্নীকো এই বিশ্বাস দিলে বা যিয়ে মানুহে আহিছে খবৰ ল'বলৈ তেওঁলোককো সেই বিশ্বাসটোৱে দিলে যে ল'ৰাটোৱে কাণেৰে শুনিবই তাৰ পাছত তেওঁ বিভিন্ন পৰীক্ষা নিৰীক্ষা কিছুমানো কৰি থাকিলে ডাক্তৰৰ ট্ৰিটমেণ্ট লৈ আছে লাহে লাহে ল'ৰাটো ডাঙৰ হৈ আহিছে আৰু সি স্কুললৈ যাবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে দেখা গ'ল যে ল'ৰাটোৱে কিছু পৰিমাণে শুনিবলৈ সক্ষম হৈছে তাৰ পাছত ল'ৰাটোৱে স্কুল পাছ কৰি কলেজ পালেগৈ কলেজলৈ পোৱাৰ লগে লগে তাৰ আৰু আত্মবিশ্বাস বাঢ়ি আহিল যেতিয়া ল'ৰাটোৰ বয়স 25 বছৰ হ'ল তেতিয়া তেওঁক এজন আমেৰিকাৰ প্ৰখ্যাত ডাক্তৰৰ ওচৰলৈ নিয়া হ'ল আৰু সেই ডাক্তৰজনে তেওঁৰ ব্ৰেইনৰ বহুত এক্সৰে কৰিলে আৰু তেওঁ বহুত দিশৰ পৰা এক্সৰে কৰিলে যেতিয়া এক্সৰে ৰিপৰ্ট ওলাল তেওঁ দেউতাকক মাতি দেখুৱালে যে মই বৰ আচৰিত হৈছোঁ কাৰণ ল'ৰাটোৰ কোনো শ্ৰৱণ স্নায়ুৱেই নাই কিন্তু ইমান শ্ৰৱণ স্নায়ু নাই কিন্তু তথাপিও ল'ৰাটোৱে 65% শুনিবলৈ সক্ষম হৈছে গতিকে এইটো কেনেকৈ সম্ভৱ হ'ল তেতিয়া তেওঁ ক'লে যে এইটো একমাত্ৰ তেওঁৰ পজিটিভ যিটো এনভাইৰনমেণ্ট সেই পজিটিভ এনভাইৰনমেণ্টৰ কাৰণে সম্ভৱ হৈছে যাৰ ফলত এবিধ অভ্যন্তৰত তেওঁৰ মগজুত অভ্যন্তৰত তেওঁ শ্ৰৱণ স্নায়ু গঢ় লৈ উঠিল যি মগজুৰ সৈতে সংযুক্ত আছে যাৰ ফলত ল'ৰাটোৰ শ্ৰৱণ ক্ষমতাৰ সৃষ্টি হৈছিল আৰু এই শ্ৰৱণ ক্ষমতাক অস্থি পৰিবহন বুলি কোৱা হয় এই কাহিনীটো শুনি আপোনালোকৰ জানো আচৰিত লগা নাই যে কাণেৰে নুশুনা ল'ৰা এটাইও দেউতাকৰ বা গোটেই ঘৰখনৰ এটা পজিটিভ এনভাইৰনমেণ্টৰ কাৰণে কাণেৰে শুনিবলৈ সক্ষম হ'ল এই কাহিনীটো এটা কিন্তু সাধু কথা নহয় এটা মিছা কাহিনী নহয় এইটো এটা সঁচা কাহিনী কাৰণ এই কাহিনীটো যিজন ৰাইটাৰে লিখিছে তেওঁ হ'ল নেপোলিয়ন হিল আৰু নেপোলিয়ন হিল হ'ল আমেৰিকাৰ এজন বিখ্যাত লেখক আৰু তেওঁ নিজৰ সন্তানৰ ক্ষেত্ৰতে এই ঘটনাটো ঘটিছিলে গতিকে ই সম্পূৰ্ণ এটা সঁচা কাহিনী গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ
আমি মাক দেউতাক সকলে আমাৰ হাতত সম্পূৰ্ণ কন্ট্ৰল আছে আমি আমাৰ ল'ৰাটোক ভাল হিচাপেও গঢ়ি তুলিব পাৰোঁ বেয়া হিচাপেও গঢ়ি তুলিব পাৰোঁ বা আত্মবিশ্বাসী হিচাপেও গঢ়ি তুলিব পাৰোঁ বা ভয়াতুৰ হিচাপেও গঢ়ি তুলিব পাৰোঁ ল'ৰাটোক আমি যেনেকৈ বনাব বিচাৰোঁ আমাৰ ছোৱালীজনীক আমি যেনেধৰণেই গঢ়িবলৈ বিচাৰোঁ আমি তেনেধৰণেই গঢ়িব পাৰিম তাৰ ৰিমোট সম্পূৰ্ণ আমাৰ হাতত আছে জাষ্ট আমি তাৰ ব্যৱহাৰ জানিব লাগিব গতিকে এটা শিশুক আত্মবিশ্বাসী কৰি গঢ়ি তুলিবলৈ হ'লে আমি কেইটামান কথা মানি চলিব লাগিব তাৰে প্ৰথম কথাটো হৈছে পজিটিভ এফাৰ্মেশ্যন যেনেকৈ আমি এই ষ্টৰিটোত কাহিনীটোত পালোঁ যে দেউতাকৰ পজিটিভ এফাৰ্মেশ্যনৰ কাৰণে কাণেৰে নুশুনা ল'ৰাটো কাণেৰে শুনিবলৈ সক্ষম হৈছিল সেইদৰে আমি আমাৰ ল'ৰা ছোৱালীক কেতিয়াও নিগেটিভ ক'ব নালাগে যদিও কেতিয়াবা স্কুলত পঢ়া নাই নিজে লেখা পঢ়াবিলাক ভালকৈ পঢ়া নাই তথাপিও মাক দেউতাকে ধৈৰ্য ৰাখিব লাগিব মাক দেউতাকে চাব লাগিব যে নিজৰ ক'ৰবাত ভুল আছে নেকি প্ৰত্যেকটো কথাতেই যে তেওঁ ল'ৰাটোৱে জগৰীয়া আমি সেই দিশটো চাব নালাগিব হয়তো মাক বাপেকৰ গাতো দুখ থাকিব পাৰে হয়তো স্কুলতো কিবা দুখ থাকিব পাৰে যাৰ কাৰণে ল'ৰাটোৱে যেনেধৰণে শিকিব লাগে হয়তো তেনেধৰণে শিকিব পৰা নাই গতিকে এই কথাবিলাক ডিছকাশ্যন কৰিব লাগে আৰু ল'ৰা ছোৱালীক পৰাপক্ষত নিগেটিভ কথা কেতিয়াও ক'ব নালাগে নহ'ব নোৱাৰিবি এনে জাতীয় কথাবিলাক তেওঁলোকক কেতিয়াও ক'ব নালাগে দ্বিতীয় কথা হ'ল তেওঁলোকে যদি ভুল কৰে সেই ভুলটোক গালি পাৰিব নালাগে তেওঁলোকক খং কৰিব নালাগে কাৰণ ভুলৰ পৰাহে শিকে যেতিয়া এটি শিশুৱে কথা ক'বলৈ শিকে তেতিয়াতো সি বহুত ভুল কৰে লাহে লাহে কথা ক'বলৈ শিকে আমি কিমান ধৈৰ্যৰে শিকাই নিওঁ গতিকে যদি তেওঁ ভুল কৰিলেই প্ৰত্যেক মুহূৰ্ততে গালি পাৰে তেনেহ'লে তেওঁ কিবা এটা কৰিবলৈ হ'লে নতুন কিবা এটা কৰিবলৈ হ'লে তেওঁ বহুতবাৰ চিন্তা কৰিব আৰু সাহস নকৰিব আত্মবিশ্বাসৰ অভাৱ হ'ব গতিকে কিবা এটা ভুল কৰিলেও আপোনালোকে আপোনাৰ সন্তানক গালি নাপাৰিব তৃতীয় কথা হৈছে তেওঁলোকক নিজে ডিচিশ্যন ল'বলৈ আপোনালোকে শিকাব কাৰণ কেতিয়াবা দেখা যায় যে ল'ৰা এটাই ক'বলৈ যাবলৈ লৈছে ফুৰিবলৈ যাব বা বিয়া খাবলৈ যাব তেনে সময়তো কি যোৰ কাপোৰ পিন্ধিব সেইটো মাক বা দেউতাকে নিৰ্ধাৰণ কৰি দিব লাগে গতিকে এই কামটোত সেই ল'ৰাজনক সেই ছোৱালীগৰাকীক নিজে ডিচিশ্যন ল'বলৈ দিয়ক যে কোনটো ড্ৰেছ পিন্ধিব বা কেনেধৰণে কি ব্যৱহাৰ কৰিব এই সকলোবিলাক নিজে ডিচিশ্যন ল'বলৈ দিয়ক যাতে নিজৰ ওপৰত এটা বিশ্বাস গঢ় লৈ উঠে গতিকে আমি পিতৃ মাতৃসকল যদি অলপ সচেতন হওঁ সৰুতেই আমি তেওঁলোকক এই সকলোবিলাক কথা সুন্দৰ ৰূপত শিকাই নিব পাৰোঁ গতিকে পিতৃ মাতৃৰ ভূমিকা আটাইতকৈ বেছি আৰু মই আশা কৰিম এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে নিশ্চয় কিছু কথা বুজি পাইছে আৰু নিজৰ সন্তানক আত্মবিশ্বাসী কৰি নিশ্চয় গঢ়ি তুলিব পাৰিব